গাইজ ৱেলকাম বেক টু জ্যোতিষ ব্লগ ইউটিউব চেনেল। বিকাশ আৰু মই এটা বম খানা খাব যাই আছোঁ আজি, আৰু গৈ আছোঁ কলাক্ষেত্ৰ, আৰু জীৱ পৰিষদৰ মিটিং হয়, আৰু সেই মিটিঙত আমিও যাই আছোঁ, আৰু তাতে বম এটা খানা খাম আজি তাতে। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই নিজে ৰেচিপি নকওঁ, আজি বেলেগৰ খানা খাই চাম কেনেকুৱা লাগে। দে আৰু বেলেগৰে খানা খাম আৰু পামে আৰু বেটাৰী ৰিক্সাত আহিছোঁ, এইখনে গেট। আমি আহি পাইছোঁ বৰ্তমান জীৱ পৰিষদৰ মিটিঙত। মিটিং চেচেই হ'ল, আমি লাষ্টত আহি পাইছোঁ, আৰু আগত আছে জীৱ পৰিষদ মিটিং হৈছে। আৰু কলাক্ষেত্ৰ 3 নম্বৰ গেটত হয়, আপোনালোকে জানে মিটিং চিটিং হ'লে ইয়াতে হয়, দেখিছে ইয়াতে হৈ আছে। আৰু ইয়াতে আছে আমাৰ ফাদাৰহাট, মানে ফাদাৰহাটে খানা বনাই আছে ইয়াতে। বিহুৰ নাচনী চাচনি ওলাই আহিছে, মানে নাচ গানো হৈছিলে। খানা চানা খালোঁ, আৰু আমাৰ মা কালি দুটাই খানা বনাই আছে। এই মামা আছে, আৰু যদি কাৰোবাক খানা বনাব লাগে মামাক ফোন কৰিলে হ'ল, ডেছক্ৰিপশ্যনত নাম্বাৰটো থাকিব, আৰু মামা যাব, আৰু গোটেই টিমটো যাব, টিমটো আছে ইয়াতে। এতিয়া বিকাশ আৰু মই কলাক্ষেত্ৰ চাব যাম, আৰু ইয়াতে জীৱ পৰিষদৰ খানাটো ইয়াতে খুৱাইছে, আৰু মিটিং হৈ আছে হলত, আৰু হলত মিটিং হৈ আছে, আৰু আমি হৈ আছে হলত। মিটিং বৰ্তমান চেচেই হোৱা নাই, মিটিং হলত নাযাওঁ, আমি কলাক্ষেত্ৰ যাম, অলপ দেৰি হ'ব। খোৱা লোৱা হ'ল, ইয়াতে মিটিং হৈছিলে দেখিছে হলত, আৰু ইয়াতে বহুত ডাঙৰ মিটিং হয় ইয়াতে। চেমৰ মিটিং ইয়াতে হয়, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। আৰু ঠিক আছে, আজি মিটিং আজি জীৱ পৰিষদৰ মিটিং, সেইকাৰণে ইমান বিশাল ডাঙৰ মানে কেম্পাছ নহয় ইয়াতে। এই বিকাশে বোলে প্ৰথমবাৰ মানে কলাক্ষেত্ৰত সোমাব, আগে পিছে মানে কলাক্ষেত্ৰত সোমোৱা নাই, কিন্তু মই ইয়াৰে আগতে মই 2-3বাৰমান কলাক্ষেত্ৰত আহিছোঁ, কিন্তু বিকাশ প্ৰথমবাৰ। বিকাশ কেনেকুৱা গিল্টি ফিল হৈ আছে? কলাক্ষেত্ৰত মানে সেনেকুৱা মানে মিউজিয়াম টাইপ বস্তুবিলাক, চব বস্তুৱে আছে মিউজিয়াম টাইপ। আৰু আপোনাৰ তাতে ভূপেন হাজৰিকাৰ মৃত্যু যেতিয়া হৈছিলে, বহুত মানে সেই বিভিন্ন ধৰণৰ বস্তু, মানে গান বাজনাৰ পৰা বহুত বস্তু তাতে সজাই থোৱা হৈছিলে, আৰু সেইবোৰ চাব পাৰিব। ব'লকচোন আগে পিছে মই কিন্তু এনেকুৱা ভিডিঅ' বনাইছোঁ, আপোনালোকে মোৰ এই চেনেলত চালে গম পাব। ফাইনেলি আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মেইন গেট পাই গৈছোঁ, আৰু মেইন গেট এইখনে মেইন গেট। আমি প্ৰথমতে টিকেট কাটিব লাগিব, টিকেটটো কৰি লওঁ নেকি। ফাইনেলি কলাক্ষেত্ৰৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ, টিকেট কাটি পিনে, আৰু সেইফালেতো গমেই পায় নেক্সট মোৰ ভিডিঅ'টো কোৱাই আছে, আৰু চাওঁ বিশাল কলাক্ষেত্ৰ। আৰু এইটো চাইডে আছে সৰু ল'ৰা ছোৱালীয়ে খেলিব পাৰে, আৰু এইটো চাইডে মানে পুখুৰী, এইটো পানী চানী নাই, মানে এতিয়া পানী শুকাই গ'ল ন, সেইটো কাৰণে পানী নাহে এতিয়া, পানী নাই। আগতে পানী আছিলে, মই যেতিয়া আহিছিলোঁ তাতে পানীখিনি আছিলে, আৰু এতিয়া পানী নাই, শুকাই গ'ল, চাগে পানী দিয়া নাই। চিৰিয়াখানা টাইপ বস্তু, হাতী আছে, মানে জীৱিত অৱস্থাত নাই এতিয়া হাতীটো। বিকাশ কেনেকুৱা লাগছে পৰিৱেশটো? ভাল লাগছে ন? কলাক্ষেত্ৰ প্ৰথমবাৰ আহিছে, ভাল লাগিছে দেখিছে। ফটো উঠা ফটো মাৰি আছে, কিন্তু সেইবোৰ দেখা নাই, মানুহ উঠি আছে, কিন্তু এইগিলা জীৱিত অৱস্থাত নাই, মৃত অৱস্থাত আছে। আৰু ইয়াতে পানী আছিলে, এতিয়া পানী নাই, নাই মটৰ বহা আছে, সেইটো ধুনীয়া ফটো মৰাৰ কাৰণে বহুত বেষ্ট মানে প্লেচ আছিলে। আৰু বিখ্যাত যোনখন দলং, মানে চিনেমা যদি শ্বুটিং কৰে যে, এইখনে দলং আছিলে, এইখন দলং আহি আছোঁ আমি। আৰু আপোনালোকে অসমীয়া চিনেমাত কেইখন চিনেমাত এই দলংখন দেখা পাইছে মোক কমেণ্টত জনাবচোন। ইয়াতে কিমান চিনেমা শ্বুটিং হৈছিলে আৰু গান শ্বুটিং হৈছিলে, কমেণ্ট বক্সত জনাবচোন। কিমানবাৰ দেখিছে আপোনালোকে কেইখন চিনেমাত এই দলংখন আছে? দলংখনৰ ওপৰৰ পৰাই চাকলা বিশাল কলাক্ষেত্ৰত বিশাল আকৰ্ষণ বস্তু এইটোৱে হ'ল ৰংঘৰ টাইপ, দেখিছে নাই? ইয়াতে মানে চিনেমা শ্বুটিং হৈছিল ন, আপোনাৰ দেখিছে বহুত, মানে এইটো আকৰ্ষণ বস্তু এইটোৱে, আৰু কলাক্ষেত্ৰ বুলি ক'লে গম পায়, বহুত আকৰ্ষণ বস্তু। বিকাশ কেনেকুৱা লাগিছে এই বস্তু? ভাল লাগছে, ৰংঘৰ ষ্টাইল মজা লাগছে বিকাশৰ। আৰু এইখন মঞ্চ দেখিছে না আপোনালোক? এই মঞ্চ মানে বিভিন্ন অনুষ্ঠান হ'লে এটা মানে কিবা কিবি ফাংচন হয়, আৰু ইয়াতে এই প্ৰগ্ৰেমটো পাতে ইয়াতে। কলাক্ষেত্ৰ এই বস্তুটো গম পায়নে? দেখিছে নাই? ইয়াতে মানে পানী পৰা নাই, এতিয়া পানীৰ ছিষ্টেমটো দিয়া নাই এতিয়া, কিন্তু গধূলি সময়ত দিয়ে ইয়াতে, বঢ়িয়া লাগে ইয়াতে লাইট চাইট জ্বলি থাকিলে। আৰু ইয়াত দেখিছে এই ধুনীয়া এইটো, আৰু ইয়াতে বহুত কিবা কিবি আছে, মানে বিভিন্ন ধৰণৰ সা সামগ্ৰী, মানে যেনে ধৰক অসমীয়া মানে আমাৰ যিটো মানে কালচাৰ, মানে গামোচাৰ পৰাই হওক বা পাট মুগা সূতাৰ পৰাই হওক, মানে সকলো বস্তু এই মিউজিয়ামটোত আছে, এই যে ভিতৰত আছে। আপোনালোকে মই বাৰু ট্ৰাই কৰিম একবাৰ সোমাব। মোক মানে ফাইনেলি মই মিউজিয়ামৰ ভিতৰত আহিলোঁ। এইবোৰ দেখিছে শংকৰদেৱ মাধৱদেৱে ব্যৱহাৰ কৰিছিলে, তাল খোলটো আছে, আৰু এইবোৰ দেখিছে
থৰকা আমি মঘাৰতে থৰকা ব্যৱহাৰ কৰোঁ তাতে এটা বহুত মানে কাহিনী আছে আমি এই খোল দেখছি শংকৰদেৱ মাধৱদেৱে বজাইছিলে খোল আছে খোলো দেখিছে আৰু বহুত কিবাকিবি আছে এইটো কি বস্তু আৰু দেখিছে নাগাৰা এতিয়া নাগাৰা নামক লৈ বহুত চৰ্চা হৈ আছে আৰু নাগাৰা দেখছে ভাওনা চাওনা হয় যিহেতু কলাক্ষেত্ৰত ভাওনা আৰু ভাওনাত এইবোৰ বস্তু ব্যৱহাৰ কৰিছিলে এই মানে কৃষ্ণৰ ভাওনা হয় মানে এনেকুৱা মানে ভাওনাবিলাকত আৰু এইবোৰ মুখা মানে ব্যৱহাৰ কৰিছিলে এইবোৰ মুখা বহুত মুখাই মুখা এইটো দেখিছে কৃষ্ণৰ সাতডাল আৰু এইবিলাক হাত আৰু এইটো দেখিছে আৰু ৰাৱণ এই বিশাল ৰাৱণ কম আৰু ফাইনেলি অ'পেন কৰিলে দিয়ক এইটো 5টা বাজিলে মানে গধূলি টাইমতে অ'পেন কৰে 5টা বাজিলে সেইকাৰণে অ'পেন কৰি দিছে এইটো কি মজা আৰু লাইট চাইট জ্বলালে তামাম মানে ভিউ পইণ্ট হয় এইটো ফাইনেলি কলাক্ষেত্ৰ চোৱা হ'ল আমি গৈ আছোঁ ঘৰত বহুত দেৰি হ'ল আৰু এতিয়া গৈ আছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব চেনেলটো কৰি দিব আৰু লগতে মই যোনটো ডেছক্ৰিপশ্যনত নাম্বাৰ দিছোঁ আপোনালোক কুক চুক লাগিলে ৰান্ধনি চান্ধনি লাগিলে ফোন কৰিব আহি যাব ঘৰলৈ একদম বনাবৰ কাৰণে খানা চানা যদি পাতে বিয়া আৰু মানে কিবা বাৰ্থডে চাৰ্থডে পাৰ্টি হ'লে আপোনালোকে মাতিবৰ কাৰণে সুবিধা হ'ব কুক বিচাৰি থাকিব নালাগে ডাইৰেক্ট মোৰ চেনেলত চাব ডেছক্ৰিপশ্যনত নাম্বাৰটো আছে ফোন কৰি বাৰু এতিয়া বাই বাই নেক্সট ভিডিঅ'ত লগ পাম ৰেচিপি ভিডিঅ'ত এতিয়ালৈ গৈ আছোঁ কলাক্ষেত্ৰ বাই বাই